11টা লালমোহন চাই লওক ভাইটিহঁত তোমালোকে লালমোহন খাই ভাল পোৱা ভাল পাওঁ তোমালোকে মোৰ ভিডিঅ' চোৱা ভিডিঅ' চাওঁ লাইক কৰো কমেন্ট কৰো শ্বেয়াৰ কৰো ফলো কৰি থৈছো ঠিক আছে বন্ধু বান্ধৱীসকল তেতিয়াতো সিহঁতক গেম এটা দিব লাগে মই হঠাৎ লৈ আহিলো 11টা লালমোহন চাই লওক এতিয়া লালমোহন কেইটাৰ ভিতৰত ভাইটি ইয়াত 11টা লালমোহন আছে একলগত খোৱা ষ্টাৰ্ট কৰিবা যোনে বেছি খাব পাৰিবা হি পাবা আমাৰ চেনেলৰ তৰফৰ পৰা 100 টকা উপহাৰ ষ্টাৰ্ট কৰা যোনে বেছি পাৰিবা কোনো ধৰণৰ জোৰ জবস্তি নাই তোমালোকে লাহে লাহে খাব পাৰা কোনে কেইটা খোৱা গণি ৰাখিবা লালমোহন খাই ভাল লাগি আছে নে টেষ্ট আছে হা এইফালে আহা কেমেৰাত আহা তোমাৰ কি লাগে কোনে বেছি খাব পাৰিব ই খাব নেকি বেছি তেওঁ দেখা যাওক বন্ধু বান্ধৱীসকল আপোনালোকৰ কি লাগে ভাবি থাকক ভিডিঅ'টো শেষ হোৱালৈকে আৰু আপুনি অসমৰ কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'টো চাই আছে কমেন্ট বক্সত জনাব নাপাহৰিব আৰু যদি এনেকুৱা চেলেঞ্জ লাগে ফলো কৰি মোৰ ওচৰত কমেন্ট এটা পঠাই দিব তুমি কেইটা খালা 5টা খালো 5টা খালা তুমি কেইটা খালা ইমান হাঁহি ইমান ফূৰ্তি লাগিছে এইফালে চোৱা তোমালোকে যে মোৰ ভিডিঅ'ত আহিছা তোমালোকৰ কিবা লোকচান হৈছে নেকি লোকচান হোৱা নাই এতিয়া কোনে বেছি খালে তুমি বেছি খাইছা তে তোমালোকক কিমান দিম বুলি কৈছিলো 100 টকা দিম বুলি কৈছিলো ন এইটো লোৱা 100 টকা তোমালোকে এতিয়া ৰাইজক কি কবা লাইক কৰি দিব সাবস্ক্ৰাইব কৰিব ফলো কৰিব লাইক কৰিব ঠিক আছে আমি একলগত কৈ দিও হা জয় জুবিন দা